হাই এভৰিৱান। আজি ৰাতিপুৱাই শুই উঠি মই কি ভাবিছোঁ জানে, যে মোৰ আগৰ ৰাতিপুৱাকেইটা কিমান মধুৰ, কিমান ভাল লগা আছিল। মানে এতিয়াও ভাল লাগে, বাট আগৰ নিচিনা নহয়। আগতে শুই উঠি অলপ সময় কথাৰ আড্ডাৰ মাৰি মেলি বহুত সময় বহি থাকোঁ। এতিয়া কিন্তু নহ'ব, এতিয়া নিজৰ কাম কৰি মেলি জল্দি ৰেডি হ'ব লাগিব অফিচ যাবৰ কাৰণে। কাম কৰিছোঁ যিহেতু টাইমবিলাক ভালদৰেতো মেনেজ কৰিবই লাগিব। বাৰু মই জল্দি অফিচ পালোহি আৰু অফিচত থকা সময়কণটো ভাল লাগে, বাট যেতিয়া খাব বুলি বাহিৰত ওলাই আহোঁ নহয়, তেতিয়া বেছি ভাল লাগে। তো আইচক্ৰীম খালোঁ আমি, কিয়নো বহুত বেছি গৰম পৰিছিলে। আইচক্ৰীম খোৱাৰ পাছতে বাৰ কেইটামান ইম্পৰ্টেণ্ট বস্তু কিনিব আছিলে, তো তাকে কিনি ল'লোঁ। জল্দি অফিচ আহিলোঁ, কাম কৰি গধূলি হৈ গ'ল। ৰুম গৈ থকা টাইমত এটাই ফিল হয় যে কেতিয়াকৈ ৰুম পাওঁ, ফ্ৰেছ হওঁ আৰু কিবা এটা খাওঁ। তো দুইজনে জল্দি আমি ফ্ৰেছ হৈ লওঁ। আৰু এতিয়া মই বনাইছোঁ হৰলিক্স, তো এতিয়া হৰলিক্স খাম আৰু ভাত বনাম। বাৰু আজিলৈ ইমানে দেই, বহুত ভাগৰ লাগিছে। বাই বাই, থেংক ইউ ফৰ